এই যে কান্দি কাটি বেহুচ হৈ থকা দেখিছে ল'ৰাক, কিয় জানেনে? মানে সি ফুৰিব যায়। এতিয়া কিন্তু আমি ফুৰিব যাব ওলোৱা নাই। মোৰ যিহেতু আম্মাৰ অপাৰেশ্যন হৈছিলে সেইদিনা কৈছিলোঁ, আৰু বহুতে সুধিছিলে আম্মাৰ মানে এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছিলে আৰু কিবা কিবি অকণমান অসুবিধা আছিলে বাৰু তেনেকুৱাকৈ। তাৰপিছত সেইখিনি বাৰু হ'ল ভালে ভালে। তাৰপিছত এতিয়া আম্মা বাৰ ঘৰত আছে, মানে ডুমনি চকীত, যিহেতুকে তাতে আব্বা আৰু ভাইটি অকলে কৰি দিয়া তেনেকুৱাকৈ চোৱা চিতা মানুহ নাই, আৰু বাও যাব নোৱাৰে ইভানক যিহেতুকে স্কুল দিয়া আছে, আৰু মইতো নোৱাৰোৱে টিকলাক লৈ কিনে। চ' বায়ে বাৰ ঘৰতে ৰাখিছে আম্মাক, আৰু এতিয়া আমি তাকে যাব ওলাইছোঁ। ডুমনি চকী যিহেতুকে বেছি টাইম নালাগে, চ' গধূলিকৈ ওলাইছোঁ, মানে 5:30মান হৈছে। বতৰটো যিহেতুকে ইমান এটা ভাল নাছিলে, চ' অকণমান লেটকৈ আহিলোঁ। আৰু আমাৰ লাড্ডুক দেখিছেনে, পূৰা একদম বহি লৈছে, মানে সি ফুৰিব যাবৰ কাৰণে ইমান কান্দি আছিলে, কাপোৰে নিপিন্ধে তেনেকৈ যাব ওলাইছিলে। আৰু এতিয়া ফুৰিব পাই কিনে মানে ভাবিছে আৰু ক'ৰবাততো আহিছোঁ আৰু তাৰ ভাল লাগিছে। তাৰপিছত ইয়াতে দোকানত কিবা কিবি অকণমান ল'লোঁ, আৰু মিষ্টাৰৰো কিবা কাম অকণমান আছিলে সেইখিনি কৰাই লৈ একেবাৰে এতিয়া যাম ডাইৰেক্ট বাৰ ঘৰলৈ, যিহেতুকে আৰু বেলেগ কাম নাছিলেও। এয়া মোৰ আম্মা আৰু এয়া মোৰ শাহু আম্মা, বিয়ৈ নাই কি নাজানো কথা পাতি আছে। তাৰপিছত এয়া বা ওপৰত শুই আছিলে, বা আৰু ভাগিন। চ' মই সিহঁতক চাব গ'লোঁ, মানে মাত দিব দিছিলে, মই ফোন নকৰি ডাইৰেক্ট সিহঁতক চাবই গ'লোঁ। দুটা পূৰা শুই আছিলে, তাত বাক জগাই দিলোঁ, তাই আমাক চাহ নাস্তা বহুত কিবা কিবি বনাই দিলে, পিঠা চিঠা, লাড্ডুক কণী চণী এনেকুৱাকৈ খালে বাৰু গোটেইখিনিয়ে। ময়ো খালোঁ, খাই লৈ কিনে আমি আহিলোঁ ঘৰ। ভাত খাব জোৰ কৰিছিলে, ভাত নাখালোঁ, আৰু আহি সেই 7টা বজাৰ পৰা এই 9টা বজালৈকে লাড্ডু কেনেকৈ শুই আছে দেখিছেনে? বাপেকে মানে ফুৰিব গ'ল, ফুৰি আহিল, গধূলি আহি পালে, কিন্তু পুতেক উঠাই নাই এতিয়ালৈ। আৰু ৰাতিটো 12টা 1টা বজাব, মোৰ বিয়া বাহিৰৰ পৰা খেলা হ'ব আজিও ৰাতি।